एभ्रिवान की खबर आशा करूँ सकलो भाले आछे आरु आजि भिडिओটো आगबঢ়াইছো आरु आजि হৈছে सानडे माने जाने स्पेशल किबा এটা বনাম এইখিনি মই আলু ভাজি কৰিছো আৰু আলুখিনি মই মিহিমিহিকে কাটি লৈছো কাটি পেলাই কালি জিৰা আৰু শুকান জলকীয়া দুটামান দি দিছো দি পেলাই ভালদৰে ভাজি বনাইছো ইমান এটা বনোৱা নাই দুই তিনটা মান আলু ভাজি বনাইছো আৰু এফালে মই ৰুটি বনাম ৰুটি বনোৱা হৈ গ'ল তাৰ পিছত আৰু এখন ৰুটি দি দিছো টাৱাখনত এতিয়া গুটেখিনি ৰুটি মই সেকি লম এতিয়া ৰুটি বনোৱা হৈ গ'ল ইয়াতে লৈছো আলু ভাজি এটা বুন্দিয়া লাৰু আৰু ৰুটি আৰু ওপৰৰ নবহত নাই কাৰণে ওপৰ ঘৰখিনি মই ঝাৰু দি লওঁ এটা গুটেখিনি ঘৰ লেটৰা হৈ আছে সেইকাৰণে মই আহিলো ওপৰলৈ আৰু ওপৰৰ গুটেখিনি ঘৰ মই ঝাৰু দি লম তাৰ পিছত দুপৰীয়া নাস্তাটো বনাম এতিয়া গুটেখিনি ঘৰ ঝাৰু দিয়া হৈ গ'ল ঝাৰু দিয়াৰ পিছত ইয়াত তললৈ আহিলো আহি পেলাই ইয়াতে মাংসখিনি মেগিনেশ্যন কৰিবৰ কাৰণে ইয়াতে লৈছো পিয়াজ আদা নহৰু এইখিনি ভালদৰে মই গুছাই লম গুছাই পেলাই পেষ্ট বনাই লম সানডে ব্লগ জানে আজি মই ভিডিওটো ব্লগ টাইপৰ বনাইছো আৰু গুটেখিনি মই মিক্স কৰি বনাইছো আৰু যদি ভিডিওটো চাই আপোনাক ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰিব আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব पेस्ट बनवा हो गल एतिया याते मैं লৈ লৈছো आधा केजी मान मटनखिनि मैं ভালদৰে সানি লম পেষ্টখিনি যে গুৰি কৰিছিলো এইখিনি পেষ্টখিনি ইয়াতে দি দিম ইয়াত দিম সোৱাদ অনুসৰি নিমখ হালধি মিঠাতেল আৰু ইয়াত পেষ্টখিনি গুটেখিনি দিয়া আছে দি পেলাই ভালদৰে মই সানি লম সানি পেলাই 10 মিনিটৰ কাৰণে ঢাকি দিম যিমানে মানে টাইম ঢাকি থব ইমানে টেষ্ট হ'ব আৰু ইয়াতে দি দিছো নিমখ তাৰ পিছত দি দিম হালধি এক চামুচ সোৱাদ অনুসৰি নিমখ দি দিছো আৰু হালধি দিম তাৰ পিছত ইয়াত শুকান জলকীয়া গুৰি বা শুকান জলকীয়া মই মিক্সিত দিয়া আছে এইখিনি দি দিছিলো এইখিনি মই ভালদৰে পেষ্ট বনাই লৈছিলো আৰু ইয়াতে দি দিম মিঠাতেল মিঠাতেল অলপ মাংসত অলপ মিঠাতেল বেছি লাগে সেইকাৰণে অকমান বেছি দিছো আৰু দি পেলাই ভালদৰে খানি 10 মিনিটৰ কাৰণে থৈ দিম
টাইম থাকিলে বেছি টাইম থাকিলে বেছি ভাল আকৌ বেছি টাইম নাই কাৰণে মই 10 মিনিটৰ কাৰণে থৈ দিম এতিয়া গোটেইখিনি মই মিক্সিৰ পৰা গোটেইখিনি পেষ্ট উলিয়াই লৈছোঁ উলিয়াই পৰা ভালদৰে সানি ল'ম এতিয়া বনাইছোঁ আবেলি লাল চাহ এতিয়া আবেলি হৈ গ'ল এতিয়া লাল চাহ বনাইছোঁ আদা দি পেলাই কোনে কোনে আদা দি পেলাই লাল চাহ খাই ভাল পায় জনাবচোন কমেণ্টত এতিয়া মই চবৰ কাৰণে ইয়াতে বনাইছোঁ লাল চাহ আৰু আদাখিনি মই ৰুকি দিছোঁ থেতালিও দিওঁ আৰু বা ৰুকিও দিওঁ ইয়াতে দি দিম এতিয়া চাহপাত চেনি জানেই আৰু চাহত কি কি লাগে এতিয়া গোটেইখিনি দি মই এতিয়া চাহ বনাম